CMৰ গৃহ সমষ্টিত 11টা স্থানত আধাৰশিলা স্থাপন আগন্তুক কাৰ্বি সাহিত্য পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ আগে সমষ্টিবাসীলৈ উপহাৰ আৰলং চৌহদ ভয়ংকৰ পথ দুৰ্ঘটনা অতিৰিক্ত ইটাৰ বোজা কঢ়িয়াই নিয়া ডাম্পাৰ জৰাজীৰ্ণ দলংখনৰ পৰা খহি পৰি সংঘটিত এই দুৰ্ঘটনা নমস্কাৰ ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা এতিয়া গৈছো অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ পশ্চিম কাৰ্বি আংলং জিলা পিথুং ৰেংক টাইমত উন্নয়নৰ সপক্ষে পদক্ষেপ গ্ৰহণ CMৰ গৃহ সমষ্টিৰ অন্তৰ্গত 11টা স্থানত বিভিন্ন নিৰ্মাণৰ আধাৰশিলা স্থাপন CM ৰংহাঙৰ আগন্তুক কাৰ্বি সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচনৰ আগে উন্নয়নৰ সপক্ষে তৎপৰ হৈ উঠিছে CM ৰংহাং 11টা স্থানত আধাৰশিলা স্থাপন কৰি এক প্ৰকাৰ প্ৰাক নিৰ্বাচনৰ উপহাৰ প্ৰদান কৰিলে সমষ্টিবাসী সমষ্টিটোৰ অন্তৰ্গত আপাৰ তৰাতবি LP স্কুল MT হাইস্কুল বিল্ডিঙৰ লগতে বিকান্থিৰ আৰু নাম তৰাতবি দুটা স্থানত অপেন ষ্টেজ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ডক্টৰ তুলিৰাম ৰংহাঙে আনহাতে নতুন খিলানী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয় পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰতিক ৰংহাঙে মুকলি কৰে এইপিনে টংকামকাম বাছ ষ্টেণ্ড অংগনবাদী বিল্ডিং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সাংসদ হৰেণ সিং বে মুঠতে আগন্তুক পৰিষদৰ নিৰ্বাচনৰ আগে CMৰ গৃহ সমষ্টিত ভোটাৰ ৰাইজৰ মন আকৰ্ষণ বাবে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি আৰু সমান্তৰালকৈ আধাৰশিলা স্থাপনেৰে চমক সৃষ্টি সাহসীয় বিজেপিৰ টংকামকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ দুৱাৰবাকৰি সমষ্টিৰ আৰলং চৌহদ ভয়ংকৰ পথ দুৰ্ঘটনা জৰাজীৰ্ণ দলংখনৰ ওপৰে অতিৰিক্ত ইটা বোজা কঢ়িয়াই নিয়া ডাম্পাৰখনে অতিক্ৰম কৰিবলৈ লওঁতে দলং খহি পৰাত সংঘটিত হয় এই ভয়াৱহ ঘটনাটি পাৰ্বত্য জিলা কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰখনে মেলে মিটিঙে উন্নয়নৰ ঢাক ঢোল বজাই থাকোঁতে দুৱাৰবাকৰি দেশৰ আৰক্ষী থানাৰ অন্তৰ্গত আৰলং চৌহদ সংঘটিত পথ দুৰ্ঘটনাই সকলোৰে চকু মুকলি কৰাৰ বাবে হয়তো যথেষ্ট বুলিব লাগিব বছৰ ধৰি নিৰ্মাণ তথা মেৰামতিৰ বাবে মন কাণ নিদিয়া বিজেপি চৰকাৰখনৰ দিনতে ইটাৰ বোজা কঢ়িয়াই নিয়া ডাম্পাৰখনৰ ভৰ সহিব নোৱাৰি তললৈ খহি পৰে প্ৰায় 3000কৈ ইটা কঢ়িয়াই অনা AS05 C5875 নম্বৰযুক্ত ডাম্পাৰখনৰ এই ভয়ংকৰ দুৰ্ঘটনা অৱশ্যে চালক বা আন কোনো লোকৰ আহত বা নিহত হোৱা নাই কিন্তু এই দুৰ্ঘটনাৰ পিছত খহি পৰা দলঙেৰে যাতায়াত আৰু ভীষণ সমস্যাৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ দলঙৰ পৰা ৰাংচিনা বে ৰিপৰ্ট কাট নিউজ আগন্তুক কাৰ্বি সাহিত্য শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে সৰুবতৰ বিজেপি মণ্ডল কমিটিৰ বিষয়াবৰ্গই মিলি ভোট কেন্দ্ৰ এলেকা ভ্ৰমণ কৰি কৰ্মকৰ্তা তথা সমৰ্থকক লগ ধৰি মিলিত হয় গুৰুত্বপূৰ্ণ সভাত নিৰ্বাচনৰ বাবে হাতত আৰু কেইটামান মাহ লগে সৰুবতৰ বিজেপি মণ্ডল কমিটিয়ে নিৰ্বাচনী সভা পাতি তুংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ ৱাফং ভোট কেন্দ্ৰ এলেকাৰ দলীয় নেতা সিং সেনাৰ নামৰ ব্যক্তিৰ বাসগৃহৰ চোতালত বহে এই সভা স্বয়ং সৰুবতৰ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইবাৰ কাৰ্বি সাহিত্য পৰিষদৰ সাধাৰণ নিৰ্বাচনতো বিজেপি প্ৰাৰ্থী পুনৰ বিপুল ভোটত জয়ী কৰি তোলাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি যোৱাৰ বাবে আহ্বান জনাই দলীয় কৰ্মকৰ্তা তথা সমৰ্থক ৰাইজক উল্লেখ্য যে আজি সভাত সৰুবতৰ সমষ্টিৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী বিনাৰ ৰংহাংপি জিলা মহিলা মৰ্চাৰ সদস্যা কাংকুৰ হাঞ্চিপি ডিপু পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ সাধনা ৰংপিপি কাৰ্বি আংলং জিলা বিজেপি কৰ্মকৰ্তাসকল অংশ লয় বুকাজনৰ পৰা বিষ্ণু লেখে ৰিপৰ্ট নিউজ সমস্যা সমাধানিক বিৰতি আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Cholo lah pok cukor cincin tenang nak. Igar koi, bong mana? Bang serak thani pok cukor ong. Ko pipo no bong. Pipo lo te. Igar koi ni pok cukor elo ti men. Tuwai nang nam bidam thani cicakun elo. Ajo porto lo ke bong. Farmasi cingkir lah pubunan ke.
Dam lang no hi ki long bang pu chimini. Pokchokor dawai nang pidun tha. Lada katok 24/7 open pu. Zero anteng puduman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Ijeng si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humring non. Anso se kachini jiaphan abiar kipia number along humring tame. বিৰতিৰ পিছত পুনৰ বাতৰি মছিয়াত ইতিমধ্যে গুৱাহাটীৰ জজ খেলপথাৰ আৰম্ভ হৈছে তৃতীয় সংখ্যক নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট চেম্পিয়নশ্বিপ খেলৰ চেম্পিয়নশ্বিপখনৰ আৰম্ভণি খেলত ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙে খেলি বিজয় সাব্যস্ত কৰে আৰম্ভণি খেলখনত ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙে NKTV নিউজ চেনেল দলৰ বিপক্ষে নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট চেম্পিয়নশ্বিপখনত অৱতীৰ্ণ হয় কঠোৰ অনুশীলনেৰে নিজকে সাজু কৰি তোলা ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলং দলে আজি NKTV চেনেলৰ বিপক্ষে জয়লাভ কৰাৰ পিছত অহাকালি দলটোৱে ক্ৰিকেট চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনত অৱতীৰ্ণ হ'ব নিউজ টাইম আছামৰ বিপক্ষে উল্লেখ্য আজি খেলখনত ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলং দলৰ মৃদুল ৰংপিয়ে মেন অফ দ্য মেচৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় উল্লেখ্য ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ